এভৰিৱান কি খবৰ সকলোৰে ভাল গুড মৰ্নিং আজি ভিডিঅ'টো মই মৰ্নিঙতে ষ্টাৰ্ট কৰি দিছোঁ আজি আদৰি লৈ আনিছোঁ মোৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আৰু আপোনালোকে খুব ভাল পাব ভিডিঅ'টো বুলি আশা ৰাখিছোঁ আৰু ভাল পাবই আৰু ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতেই ঘটনা এটা ঘটিল মই আপোনালোকক দেখাই আছোঁ মই এতিয়াহে দেখিছোঁ আগতে বৰষুণ পূৰা দি আছে সেইটো লৈ লৈছোঁ ছাতি এইয়া দেখিছেনে এইয়া গোটেই ফুলৰ সেইখন ভাগি থাকিলে কালি ৰাতি বৰষুণত আৰু মানে বেছি গধুৰ হৈ গ'ল সেইটো কাৰণে এতিয়া পূৰা ভাগি পৰি গ'ল গোটেইখন আৰু এইফালে গোটেই বানপানী আগফালে পূৰা মাছ গৈছে কিন্তু ধৰিবলৈ এতিয়া চবফালে পানী যে সেইকাৰণে মানে ধৰিব নোৱাৰিলোঁ এতিয়া পূৰা পানী তেওঁলোকে এতিয়া মই ৰাতিপুৱাতে ব্লগছটো ষ্টাৰ্ট কৰি দিছোঁ আৰু ব্লগছটো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু এইটো ভিডিঅ' চাব শেষলৈকে চাব স্কিপ নকৰাকৈ আৰু ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে আপোনালোকে মানে বহুত এনজয় পাব আজি ভিডিঅ'টো আপোনালোকে চাই থাকিব কোনো স্কিপ নকৰাকৈ এতিয়া মই একদম গা পা ধুই ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ফুলৰ সেই ডাংডাল ভাগি থাকিলে কাৰণে দুখ লাগিছে আৰু লগ পাই আছোঁ অকণমান দেৰিকৈ গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ এতিয়া মই মৰ্ণিংটো সদায় আৰম্ভ কৰোঁ একাপ চাহেৰে আৰু একাপ চাহ আপোনালোকক আজি দেখুৱাম সেয়া বনাই মেলি হৈ গ'ল মই বাকী লওঁ তাৰপিছত লগ পাই আছোঁ একাপ আহি গ'ল মোৰ হাতত চাহ আৰু চাহ খোৱা নহ'ল এতিয়া চাহ খোৱাটো দেখুওৱা নহ'ল এতিয়া তেল গৰম হৈ গৈছে মই ভাজি বনাবলৈ ষ্টাৰ্ট কৰোঁ আনফালে ডিম মই বইল কৰি আছোঁ তাৰপিছতে এইফালে ভাজিখিনি বনাবলৈ এইখিনি হৈছে ৰঙালাও ভাজি বনাম আজি আনকমন ষ্টাইলত ৰঙালাও এনেকৈ কাটি লৈছোঁ সৰু সৰু পিচকৈ মানে অলপ ডাঠকৈ আৰু আলু মিডিয়াম চাইজত কাটি লৈছোঁ আৰু এইফালে পিঁয়াজ আৰু এইফালে চয়াবিন লৈ লৈছোঁ তাৰপিছতে এইফালে আদা নহৰু খুন্দি লৈছোঁ এতিয়া ভিডিঅ'টো মানে বনোৱাটো আৰম্ভ কৰোঁ ব'লক এইয়া কেৰাহীত মানে তেল গৰম হৈ গৈছে এতিয়া মই পিঁয়াজখিনি এড কৰি দিছোঁ পিঁয়াজ দিয়াৰ পিছত ইয়াতে হালধি আধা চামুচ দি দিছোঁ হালধিখিনি বহুতেই ভাল এতিয়া এইখিনি ধুনীয়াকৈ লৰাই লৈ মই ইয়াতে চয়াবিনখিনি আগতীয়াকৈ ফ্ৰাই কৰিম মানে এইখিনি লৰাই লৈ এয়া চয়াবিন এড কৰি দিছোঁ চয়াবিনখিনি এড কৰি দিয়াৰ পিছত ভালদৰে লৰাই লৈ মানে এইখিনি মিডিয়াম ফ্লেমতে মই ভাজি থাকিম চয়াবিনখিনি যাতে অলপ কালাৰ ধৰে এনেকৈ ভাজি লওঁ এয়া এফালে ডিম হৈ গৈছে নমাই লৈছোঁ এতিয়া মই ৰঙালাওখিনি চয়াবিনখিনি দি দিম চয়াবিনখিনি ভজা হৈ গৈছে এতিয়া ৰঙালাওখিনি ভাজি থাকিম আৰু এতিয়া এইখিনি ৰঙালাও লৰাই লওঁ তাতে এতিয়া এই ৰঙালাওখিনিত মই এতিয়া নিমখ এড কৰিম নিমখ মই সোৱাদ অনুসৰি দিম এয়া আধা চামুচকৈ মানে 1 চামুচে সম্পূৰ্ণকৈ দিয়া হৈছে চামুচখন ডাঙৰ এতিয়া এইখিনি ভালদৰে লৰাই লওঁ এয়া লৰাই হৈ গৈছে মোৰ এতিয়া এইখিনি অলপ সময়ৰ কাৰণে ঢাকোন দি থৈ দিম এতিয়া 5 মিনিটমানৰ পিছত মই এয়া ঢাকোনো দিয়ে চাইছোঁ চাই পেলাই অলপ লৰাই ইয়াতে মই খুন্দি লোৱা আদা নহৰুখিনি এড কৰিম এতিয়া এইখিনি ভালদৰে লৰাই লৈ এনেকৈ অলপ সময় থৈ দিম অলপ সময়ৰ পিছত মই এই আলু সিজিছেনে ভালদৰে চাই লৈ আলু ৰঙালাও ধুনীয়াকৈ সিজি গৈছে এতিয়া মই ঢাকন উলিয়াই পেলাই চাইছোঁ আৰু ফাইনেল লুকটো দেখাইছোঁ আপোনালোকক হৈ গৈছে মোৰ ভাজি এতিয়া ভাত বাঢ়োঁগৈ ব'লক ভাত বঢ়া হৈ গৈছে ভাতৰ লগত আছে ডিম চয়াবিন আলু ৰঙালাও ভাজি আৰু দালি এতিয়া আপোনালোকক অলপ পাছত লগ পাই আছোঁ বাই বাই হেল্ল' গাইজ মই মানে পূৰা শুই উঠিছোঁ দুপৰীয়া অলপ ৰেষ্ট ল'লোঁ আৰু ৰেষ্ট লৈ থাকোঁতেই মানে পাকঘৰৰ পৰা পূৰা আৱাজ আহিছে মিক্সি চলিছে কি হৈছে মানে ধৰিব পৰা নাই আৰু সেয়া এতিয়া আপোনালোকক ক'বলৈ গৈ আছোঁ কি হৈ আছে মানে মোৰ মানুহজনে পূৰা মাংস বনাই আছে একদম পূৰা লাগি আছে এতিয়া তেওঁ পোৱালীজনীক লৈ গৈছে মই এতিয়া আপোনালোকক দেখাই থাকিম তেওঁ আহি বনাব আপোনালোকক দেখাই থাকিম মানে ইমানেই গাহৰি মাংস খাই ভাল পায় যে গাহৰি মাংস আনিছে আৰু এতিয়া বনাই আছে মই দেখাই আছোঁ আপোনালোকক এয়া গাহৰি মাংস বইল কৰি পেলাই তাৰপিছতে ফ্ৰাই কৰি আছে মানে
বিশেষ একো মানে ইয়াত হেৰি কৰা নাই, মুঠতে অলপ অলপ দেখুওৱা হ'ল। তেওঁ বনাই আছিলে যে আগতীয়াকৈ, আগৰখিনি গ'ল তেনেকৈ। বাহিৰলৈ আহি থাকোঁতে মানে এইজনী পখিলা দেখিছোঁ, এইজনী উৰি গুচি গ'লগৈ। বৰষুণ এতিয়া ৰখিছে আৰু টাবখিনি এনেকৈ মই এই জেগাত থৈ দিছোঁ। পিছত ভাল হ'লে মানে বৰষুণটো এৰিলে মানুহ লগাই ধুনীয়াকৈ এডাল বনাম আৰু আপোনালোকক দেখাম তেতিয়া। ইয়াতে মানে বিশেষকৈ বিলাহী চিলাহী চব দিয়া হৈছিলে, কিন্তু মই ভিডিঅ' কৰা নহ'ল, সময় নহ'ল। আৰু তেওঁ ধুনীয়াকৈ বনাই মেলি ৰেডি কৰি দিলে। তাৰপিছতে মোক ধুনীয়াকৈ ভাত পানী বাঢ়ি খাবলৈ মাতিছিলে। মোৰ গাটো বহুতেই বেয়া আছিলে। এতিয়া এইখিনি ভাত আৰু দালি, এফালে নেমু লৈ লৈছোঁ, এফালে গাহৰি মাংসৰ গ্ৰেভি, এয়া এনেকৈ লৈ লৈছোঁ। এতিয়া খাওঁ ব'লক। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে চাই থাকিবলৈ পাব। আৰু এতিয়া খাই লওঁ মই। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ সকলোৰে দিনটো ভাল হওক তাৰে কামনাৰে। বাই বাই। খাবলৈ বিৰাটেই ভাল হৈছে, মানে বহুত ধুনীয়া বনায় বুলি ক'লেও বেয়া নহয়, বহুত ধুনীয়াই বনায় তেওঁ।